নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। যিহেতু এতিয়া মৰ্ণিঙৰ বাজে 12টা আৰু মই আহিছিলোঁ ওপৰত কাপোৰ মেলিবলৈ। এই চাওঁ, কাপোৰ মেলা হৈ গ'ল। এতিয়া মোৰ ব্লগটো মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰি আছোঁ। এতিয়া বাজে 12টা। এতিয়ালৈ যাব লাগিব পাকঘৰত আৰু বনাব লাগিব ভাত। চাই থাকক ভিডিঅ'টো আগলৈ। ইমান গৰম পৰিছে, মই ভাবিছোঁ কি অলপমান গ্লুকন দি খাই লওঁ। সেইকাৰণে মই আনিছোঁ ঠাণ্ডা পানী, গ্লুকন দি গুলি লওঁ। হৈ গ'ল মজা। সেইটো আজি কালি গৈছিলোঁ, আজি দেওবৰীয়া বজাৰ আছিল আমাৰ ইয়াতে নৰ্থ গুৱাহাটীত। মানে দেওবৰীয়া বজাৰ বহুত ডাঙৰকৈ বহে ঢেকীয়াজুলিৰ চাইডে। সেইখিনি নেচেৰা, জিকা, ভোল, তিতা কেৰেলা, তিয়ঁহ, এইবোৰ লাও, এইবোৰ কচু দেখাইছোঁ বাৰু। এইবোৰ কচু, এইবোৰ কোমোৰা, লাও, জাতিলাও, পানীলাও, অমিতা, ঔটেঙা, তাৰপৰা কলডিল, তাৰপিছত এয়া হ'ল লাওৰ আগ আৰু নেমু টেঙা, আলু, পিঁয়াজ আৰু এইখিনি ধনিয়া আৰু নহৰু। আমাৰ ইয়াতে যিহেতু বহুত ডাঙৰ বজাৰ বহে। আৰু এইবোৰ ৰঙালাও আনিছে, ভিতৰৰ চাইডে আছে, কিনি লোৱা নাই। চাওকচোন, আজি শাক পাচলিৰে দেওবাৰে ভৰি পৰিছে। আৰু চৰি, টমেটো আছে। শাক পাচলিৰে দেওবাৰ দিনটো শাক পাচলিৰে ভৰি পৰে এনেকৈ ঘৰ। আকৌ ফ্ৰিজতো আছে, ফ্ৰিজত থৈ দিলোঁ। ফ্ৰিজতো অলপ থৈ দিলোঁ যিহেতু এতিয়া মই ভাত বনাম। আগলৈ ভিডিঅ'টো আপোনালোকে চাই থাকক। আজি দিনৰ সাজত বনাব ওলাইছোঁ। এইখিনি ঔটেঙা, আলু, বিলাহী আৰু জাতিলাও দি নিমখ কাটি ল'লোঁ। আৰু এইখিনি মাছেৰে আজি বনাম। আগলৈ ৰেচিপিটো চাই থাকিব। তেতিয়ালৈ মই মিলাম নিমখ হালধি মাছখিনিত। মই হাতে যিহেতু তেলখিনি গৰম হৈ গৈছে, মই এইখিনি মাছখিনি সানি লৈছোঁ। এতিয়া মোৰ মাছখিনি ভজা হৈ গ'ল। এতিয়া এইখিনি তেলতে, মাছ ভজা তেলতে মই দিছোঁ আৰু অলপ তেল বেছি হ'ল নেকি এইখিনিতে। এতিয়া ইয়াতে চম্ভাৰ দিম মই, মানে তৰকাৰীখিনি চম্ভাৰ হেৰি দিছোঁ ইয়াতে। পাহৰি যাওঁ নামটো। এতিয়া যিহেতু মোৰ পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লোৱা হ'ল, পিঁয়াজখিনি এতিয়া মই ইয়াতে দিছোঁ মোৰ পাচলি যি কাটি থৈ দিছিলোঁ। এইখিনি মোৰ পাচলিখিনি মই ইয়াতে গোটেই এড কৰি দিছোঁ। মই তৰকাৰীখনত ভাজি ল'ম। এতিয়া তৰকাৰীখন ভাজি লোৱালৈ হৈ থকালে মই এয়া দিছোঁ মৰিচা শাক। কোনে কোনে খাই পুৰা টুকুৰ কৰি কুটি ল'ব লাগিব। এতিয়া মই তৰকাৰীখিনি চাওঁ ৰঙচুৱাকৈ ভাজি ল'লোঁ। যিহেতু শাক কাটি থকাৰ সময়তে মায়ে কাটিল আনাৰস, সেইকাৰণে শাক আধা কটাই দি কিনে এইখিনি এতিয়া মই আনাৰস খাব লৈছোঁ। মিঠা টেঙা যিহেতু আধা উতলা হ'ল, দি দিছোঁ এইখিনি মাছখিনি।
ইয়াতে ৰঙচুৱাকৈ ভাজি থাকিলে ইয়াতে অলপমান চেনি এড কৰিব তেতিয়া টেঙা দিছোঁ যিহেতু ঔটেঙা তেতিয়া তৰকাৰীখন টেঙা আৰু মিঠা লাগে কওকচোন বন্ধু বান্ধৱীসকল মৰ্ণিঙত ৰাতিপুৱাই আনিছিল কেঁকুৰা ৰবিবাৰ বজাৰৰ পৰা মই যিহেতু দেখাই নাই কেঁকুৰাখিনি মই এতিয়াহে যেতিয়া আমাৰ এখেতে পানীত থৈ আছিল কেঁকুৰাখিনি প্লাষ্টিকৰ পৰা খুলি তেতিয়াহে মই দেখা পালোঁ যে কেঁকুৰাও আনিছে কেঁকুৰা পিছে কোনে খাই ভাল পায় এইখিনি দেখিছেনে বেছি অনা নাই বাৰু যিহেতু ঘৰত কেঁকুৰা খোৱা মানুহ কম মই কেতিয়াবা অলপমান খাওঁ আৰু আমাৰ এখেতে খায় আৰু মায়ে নাখায় দুজন মানুহে খাওঁ আমি সেইকাৰণে বেছি কেঁকুৰা আনে যিহেতু শাকখিনি কটা হৈ গ'ল আৰু মই এইখিনি পিঁয়াজ আৰু জলকীয়া কুটি লৈছোঁ এইখিনি তেলখিনি গৰম হ'লে মই পিঁয়াজ আৰু জলকীয়াখিনি দি দিম এতিয়া শাক ভাজিনো আৰু কি দেখাম শাক ভাজি চবেই ভাজিব জানে আৰু কমন ৰেচিপি চিম্পল ৰেচিপি যিহেতু তৰকাৰীখিনি হৈ গ'ল এইখিনি জাতিলাও আলু বিলাহী আৰু ঔটেঙাৰে টেঙাৰ জোল মাছৰ কোনে এনেকুৱাকৈ জাতিলাওৰে ঔটেঙা বনাই খাই কমেণ্টত ক'বচোন আৰু এইখিনি মই পিঁয়াজ ভাজি আছোঁ শাক ভাজিবলৈ এইখিনি এতিয়া মই বনাই লোৱাৰ পিছত আগলৈ দেখাই আছোঁ বাৰু এতিয়া যিহেতু মোৰ ভাতৰ সাজটো ৰেডি দিনৰ ভাত এতিয়া মই খাই লওঁ বাই ভাতখিনি ধুই লৈছোঁ যিহেতু আজি ইমান গৰম একে ঘামি কিনে অৱস্থাই নোহোৱা গৈছে গৰমত একদম মানে কি ক'ম আৰু কেনেকুৱা গৰম দেখিছে তাৰপিছত মোৰ ভিডিঅ'টো মই আজি ইয়াতে এণ্ড কৰিছোঁ আৰু মোৰ ভিডিঅ'টো যদি সকলোৱে চাই ভাল পাইছে প্লিজ এটা কমেণ্ট কৰি দিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ